হাই হেল্ল' নমস্কাৰ ষ্টক গাইড আছামেজ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি কাইলৈৰ কাৰণে কোনটো ট্ৰেড বা কোনটো ষ্টকত আমি ইণ্ট্ৰাডে ট্ৰেড কৰিব পাৰিম ইয়াত আজি আমি আলোচনা কৰোঁ উইথ লজিকৰ লগত। পোনপ্ৰথমে মই মাৰ্কেট এনালাইচিছ কৰিব বিচাৰিছোঁ নিফটি 50। আপোনালোকে ইয়াত দেখা পাইছে যে মাৰ্কেটে আজি বহুত দিনৰ পৰা লগভগ 2 সপ্তাহ মানে হ'ল এটা ৰেঞ্জত ট্ৰেড এটা কৰি আছিলে মাৰ্কেটে। আজি এই ৰেঞ্জটোৰ পৰাই মাৰ্কেট ওলাবলৈ সক্ষম হৈছে। সম এৰাউণ্ড 17,800ৰ ওপৰত মাৰ্কেট আজি ছাষ্টেইন হৈছে। চ' ইয়াৰ পৰা আমি আকৌ এটা আপ মুভমেণ্ট দেখিবলৈ পাব পাৰোঁ। আমাৰ ৰেজিষ্টেঞ্চ আছে 18,000ত। চ' আমি 17,775ত আমি ষ্টপ লছ লগাই সম এৰাউণ্ড আমি 18,000লৈকে আমি ট্ৰেড ল'ব পাৰোঁ নিফটি 50ত। চ' আমাৰ আন ষ্টক হৈছে SBI। আমাৰ SBI ষ্টকটো আমি ইয়াত লৈছোঁ কাৰণ ষ্টকটোৱে আজি এটা গুড ভলিউমৰ সৈতে এটা ধুনীয়া এটা পইণ্টত এটা আমি দেখি পাইছোঁ লগভগ 52 হাইকৰ ওচৰত ষ্টকটোৱে এটা ক্লজিং দিবলৈ সক্ষম হৈছে। চ' যদি এইটো পইণ্টৰ পৰা ষ্টকটো যদি এইটো পইণ্টৰ পৰা যদি ওপৰলৈ আহে সম এৰাউণ্ড 450 বুলি ধৰি লৈছোঁ মই, 550 ওপৰত যদি ষ্টকটোৱে ছাষ্টেইন কৰে 10-15 মিনিটৰ কেণ্ডেলত, তেতিয়া আমি ইয়াত বাইং পজিশ্যন বনাব পাৰোঁ। আমি বাই কৰিবৰ কাৰণে আমি প্লান কৰিব পাৰিম। আমাৰ টাৰ্গেট হ'ব 575লৈকে, 575 আৰু আমাৰ ষ্টপ লছ হ'ব 541 বা 42। আপোনালোকে ৰিস্ক ৰিৱাৰ্ড অনুসৰি আপোনালোকৰ ট্ৰেডটো ল'ব পাৰিব। চ' আমাৰ আনটো ষ্টক হৈছে ইণ্ডাছ টাৱাৰ। আপোনালোকে দেখা পাইছে যে ষ্টকটো বহুত দিনৰ পৰা এটা ৰেঞ্জত ষ্টকটোৱে বহুত দিনৰ পৰা ট্ৰেড কৰি আছিলে। এই ৰেঞ্জটো ব্ৰেকআউট দিবলৈ সক্ষম হৈছে ষ্টকটোৱে। ঠিক আছে, এইটো পইণ্টত ষ্টকটোৱে ৰেঞ্জটো ব্ৰেকআউট দিবলৈ সক্ষম হৈছে। আমি দেখা পাই আছোঁ বহুত দিনৰ সময়ৰ পৰা এইটো এটা ৰেঞ্জতে ষ্টকটো ট্ৰেড কৰি আছে। চ' এইটো পইণ্টৰ পৰা যদি ষ্টকটো ওলাইছে ব্ৰেকআউট এটা দিছে, চ' যদি আকৌ এটা ৰিট্ৰেচমেণ্ট হৈছে আজি এইটো পইণ্টতে ষ্টকটোৱে আহি আকৌ এটা ৰিগেইন হৈছে, মানে আকৌ ৰিট্ৰেচমেণ্ট কৰি ষ্টকটোৱে আপাৰ পজিশ্যনত ক্লজিং দিবলৈ সক্ষম হৈছে। চ' আমি কাইলৈৰ কাৰণে সম এৰাউণ্ড 204ত আমি বাইঙৰ কাৰণে পজিশ্যন বনাব পাৰোঁ বা প্লান কৰিব পাৰোঁ। আমাৰ টাৰ্গেট হ'ব 207 আৰু নেক্সট টাৰ্গেট হ'ব 209 আৰু আমাৰ ষ্টপ লছ হ'ব 202। আমাৰ আন এটা ষ্টক হৈছে ICICI বেংক। আমি দেখিবলৈ পাইছোঁ যে আজি ষ্টকটোৱে এটা গুড ভলিউমৰ সৈতে ব্ৰেকআউট দিবলৈ সক্ষম হৈছে। এইটো পইণ্টত মই আপোনালোকক ড্ৰ কৰি দেখুৱাই দিছোঁ। এইটো পইণ্টৰ পৰা ষ্টকটো বহুত দিনৰ পৰা এইটো পইণ্টতে ষ্টকটোৱে ৰেজিষ্টেঞ্চ ফেচ কৰি আছিলে। চ' আজি এইটো পইণ্টৰ পৰা ষ্টকটোৱে এটা ব্ৰেকআউট দিবলৈ সক্ষম হৈছে আৰু এটা গুড ভলিউমৰ সৈতে ক্লজিং দিবলৈ সক্ষম হৈছে ষ্টকটোৱে। চ' আমি 900ৰ ওপৰত যদি ষ্টকটোৱে কাইলৈ অপেনিং হয় তেতিয়া আমি ইয়াক বাইং কৰিবৰ কাৰণে আমি প্লান কৰিব পাৰিম। আমাৰ টাৰ্গেট হ'ব 912 আৰু 917। আমাৰ ষ্টপ লছ হ'ব 891। আমাৰ আন এটা ষ্টক হৈছে UPL। আমি দেখা পাই আছোঁ যে বহুত দিনৰ পৰা ষ্টকটোৱে এটা ডাউন ট্ৰেণ্ডত এটা চেনেল এটা ট্ৰেড কৰি আছে। কণ্টিনিউৱাছলি চেলিং এটা প্ৰেছাৰ আহি আছে ষ্টকটোত। আমি ইয়াত দেখিবলৈ পাইছোঁ এটা হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ। আপোনালোকক মই ড্ৰ কৰি দেখুৱাই দিছোঁ। এইটো এটা পইণ্ট দেখা পাইছোঁ আমি ষ্টকটোৱে এটা হেড এণ্ড শ্ব'ল্ডাৰ পেটাৰ্ণ বনাইছে। এইটো এটা নেকলাইনত আহি ক্লজিং দিবলৈ সক্ষম হৈছে ষ্টকটোৱে। যদি এইটো পইণ্টৰ পৰা যদি তললৈ আহে, মানে এইটো পইণ্ট যদি ব্ৰেকআউট কৰে সম এৰাউণ্ড 733 বুলি ধৰি লৈছোঁ মই, 33 যদি ব্ৰেকআউট কৰিবলৈ ধৰে তেতিয়া আমাৰ এইটো এটা পইণ্টলৈকে আমি লগভগ 725লৈকে আমি এইটো পইণ্টলৈকে আমি এটা ৰেজিষ্টেঞ্চ এটা আমি দেখিবলৈ পাইছোঁ 25লৈকে। এইটো পইণ্টত
সো এইটো পইণ্টলৈকে আমি এটা ট্ৰেড ল'ব পাৰোঁ, প্লান কৰিব পাৰোঁ। এইটো পইণ্ট যদি ব্ৰেকআউট দিয়ে 733, আমাৰ টাৰ্গেট হ'ব, ফাৰ্ষ্ট টাৰ্গেট হ'ব 725। যদি 725 যদি ব্ৰেকআউট দিয়ে তেতিয়া আমি 715লৈকে আমি এক্সপেক্ট কৰিব পাৰিম। আমাৰ ষ্টপ লছ হ'ব 739। ঠিক আছে, সো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিলে আৰু এনেদৰে আগন্তুক ইনফৰ্মেটিভ ষ্টক মাৰ্কেট ৰিলেটেড ভিডিঅ' ইণ্টাৰডে ক'ত ল'ব এনেধৰণৰ ভিডিঅ' যদি পাই থাকিবলৈ হ'লে আমাৰ চেনেলত কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।